কিন্তু লাষ্ট দেই তোমাক আৰু বহুত ফুৰিলা তুমি কালিৰ পৰা এক্সাম আছে আহিব নোৱাৰা গম পাইছা হ'ব মা ইমান হেণ্ডচাম ল'ৰা এতিয়া যে ইয়াক লৈ আহিলোঁ কি কৰোঁ বাপেক যিহে ভিখাৰী মোক এটা বস্তু কিনি দিব নোৱাৰে লিপষ্টিক কাজলো মোৰ শেষ হৈছে তোমাক আইচক্ৰীম খাবা নহয় মই তোমাৰ কাৰণে আইচক্ৰীম লৈ আহোঁ হা এটা কাম কৰা তুমি ইয়াতে থিয় হোৱাচোন ইয়াতে থাকা দেই পাবা আৰু মই অহালৈকে তুমি ইয়াতে থাকিবা ক'তো নাযাবা কিন্তু মই 2 মিনিটত তোমাৰ কাৰণে আইচক্ৰীম লৈ আহিছোঁ ঠিক আছে ল'ৰাটোক পতাই কিবা অলপমান মেকআপ কিনিব পাৰিলোঁ ৰক্ষা বহুত দিন হ'ল একো নাই বাপেক যিহে ভিখাৰী মোক একো দিব এটাও নোৱাৰে মেকআপ চেকআপো শেষ হৈছে পতাই আহোঁ কিবাকে কওকচোন এই এড্ৰেছটো আপুনি গম পায় নেকি এড্ৰেছটোতো মই গম নাপাওঁ মই ইয়াতে মানে নতুন আহিছোঁ সেইকাৰণে আপুনি কিন্তু দেখাত বহুত ধুনীয়া হেণ্ডচাম হয় থেংক ইউ আপুনি ক'ত থাকে মই ইয়াতে ওচৰতে থাকোঁ আৰু আপুনি মোক আপুনি নহয় তুমি বুলি মাতিব ঠিক আছে এতিয়াৰ পৰাতো মই তুমি বুলিয়ে মাতিম আপুনি ইয়াতে জব কৰি আছে নে কিবা পঢ়ি আছে জব নহয় মই আপুনি মোক দেখাত মোক জব কৰা যে লাগিছে মই ইমানো ডাঙৰ নহয় পঢ়ি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ আৰু আপুনি মই দিল্লীত চাকৰি কৰি আছিলোঁ আৰু মোৰ মানে গুৱাহাটীত ট্ৰান্সফাৰ দিছেতো আজি 5 মাহ হ'ল তো সেইকাৰণে মই গুৱাহাটীতে জব কৰি আছোঁ মানে আপুনি নতুনকৈ আহিছে হয় নতুনকৈ আহিছোঁ 5 মাহ হৈছে আপোনাৰ তেনেহ'লে আমি ফ্ৰেণ্ড হ'ব পাৰোঁ ফ্ৰেণ্ড হ'ব পাৰোঁ এটা কথা সুধোঁ আপোনাৰ নাম্বাৰটো দিব পাৰিব নেকি মোক চিয়'ৰ লৈ লওক আপুনি ইমান দেৰি হ'ল মা বা ক'ত গৈছে মই যাই কেনে অলপমান চাই আহোঁ নাম্বাৰটো দিয়ক 05 এইটো চোন মা হয় মা কাৰ লগত কথা পাতি আছে 05 মা আইটো ল'বা আহি কেনে কাৰ লগত কথা পাতি আছা মা আপুনিতো মোক কৈছিলে আপুনি কলেজত পঢ়ে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে আপুনি ইমান মিছা কথা কয় আপুনিতো বিয়া হৈছে এই বাচ্চাটোক আপুনি ৰাস্তাত থৈ কিনে আপুনি মোৰ লগত আহি লাইন মাৰি আছে এই আপোনাৰ মিছা মাইকীবিলাকৰ কাৰণেতো বেয়া হৈ গৈছে মই মানা কৰিছিলোঁ নে ইয়াতে আহিব নালাগে বুলি ৰখি থাকিব দিছিলোঁ না আইচক্ৰীম আনি দিম বুলি কোৱা নাছিলোঁ বাপেৰে ভিখাৰীৰ লগত বিয়া হৈছে একো এটা আনি দিব নোৱাৰে আৰু ইয়াতে আহি কিনে চব কৰিলে আজি ঘৰ যে শিক্ষা দিব